ওচৰত দামী বাইক আছে, তাৰ ওচৰত ছোৱালী আছে। যাৰ ওচৰত জোতা আছে, তাৰ ওচৰত চাকৰি আছে। যাৰ ওচৰত ভগা চাইকেল আছে, তাৰ ওচৰত শিখৰ আছে। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ৱেলকাম টু লিকচন ভাইটি ইউটিউব চেনেল। আজি আমি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি আমি 10 কিলোমিটাৰ ৰানিং কৰিবলৈ ওলাইছোঁ। আৰু আমি এতিয়া বৰ্তমান সাপেখাতিৰ পৰা অৰুণাচল অভিমুখে গৈ আছোঁ। আৰু অৰুণাচল পোৱাগৈ নাই, আমি 5 কিলোমিটাৰ এতিয়ালৈকে ৰানিং কৰিলোঁ আৰু 5 কিলোমিটাৰ আছে। আৰু এইফালে দাদাসকল আছে, বাইদেউসকল আছে, আমাৰ দিগন্ত মেৰা বেষ্ট ফ্ৰেণ্ড আছে, আৰু এইফালে দিগন্ত দাদা আছে, এইফালে আছে বা কেইজনী আছে। আৰু আপোনালোকে চাই থাকক, আমি ৰানিং কৰি আছোঁ, পূৰা ৰানিং কৰি ভিডিঅ' বনাই আছোঁ। এইফালে চাওক, পূৰা ৰানিং কৰি আছোঁ। এইফালে এটাই পূৰা চাইকেল চলাই আহি আছে, দীপাংকৰ। আৰু আমি পূৰা ৰানিং কৰি আছোঁ, পূৰা মোবাইলটো হিলিছে কাৰণ ৰানিং কৰি আছোঁ ন। আৰু বেছি দূৰ নাই, সেইখন অৰুণাচল পাবহি। চবেই সকলোৱে ক'ব দে একেলগে, সকলোৱে একেলগে বন্দে মাতৰম, বন্দে মাতৰম। আমি অৰুণাচল গৈ আছোঁ বৰ্তমান, আৰু বেছি দূৰ নাই, ৰানিং কৰি আছোঁ। 10 কিলোমিটাৰ আজি ৰানিং কৰি কমপ্লিট কৰিম। আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। বৰ্তমান অৰুণাচল সোমাই গ'লোঁ, এইফালে দাদাহঁতে ৰানিং কৰি আছে, মই গৈ আছোঁ ৰানিং কৰি। আমি অৰুণাচল সোমাই গ'লোঁ। আৰু এইফালে আৰু বহি আছে চবেই, আমি বা আৰু নীলাক্ষী বা আৰু প্ৰফুল্লদা ৰখি আছিলোঁ, আহি আছে ৰানিং কৰি। হাৰি আপ, হাৰি আপ, হাৰি আপ, নীলাক্ষী বা প্ৰফুল্লদা, হাৰি আপ, হাৰি আপ। তোমাক অৰুণাচল পুলিচে কি ক'লে? কৈছে অৰুণাচল বুলি দুমাই আনিছিলো মানে মোক দুমাইছিল আহিছে, মোক মানে টেনাৰ বুলি কৈছে। ফিজিকেল বনাই খুলি গৈছো মানে। আমি বৰ্তমান অৰুণাচল পাঁচআলি পাই গ'লোহি। এডোখৰ অৰুণাচল পাঁচআলি বুলি কয়। আৰু সকলোৱে খোজকাঢ়ি আছে। এইফালে দেখিছে আপোনালোকে এখন পাহাৰখন দেখিছে নাই? এইফালে ইমান ধুনীয়া, এইফালে পূৰা ডাৱৰবোৰ ওলাইছে, দেখিছে নাই? এইবোৰ ডাৱৰ, এইখিনি বাষ্প বুলি কয়, জলীয় বাষ্প, জলীয় বাষ্প। সেইখিনি আমি কিতাপত পঢ়িবলৈ পাওঁ যে জলীয় বাষ্প সেইখিনি। আমি আকৌ ৰানিং কৰিবলৈ ষ্টাৰ্টিং কৰি দিলোঁ অৰুণাচল ভিতৰত মানে। আমি আকৌ ৰানিং কৰিবলৈ ষ্টাৰ্টিং কৰি দিলোঁ, পূৰা ৰানিং কৰি আছোঁ, দেখিছেনে আপোনালোকে? এইফালে আগত তিনিটাই গৈ আছে, আৰু আমি এইফালে ৰানিং কৰি আছোঁ পূৰা ধুনীয়াকৈ। মজা লাগিছে আজি, কেনেকুৱা লাগিছে? মজা লাগিছে নাই? মজা মজা বলছে। এইফালে আমাৰ আজি স্বাধীনতা দিৱস উপলক্ষে হৈ গ'ল, আৰু আছাম পুলিচৰ কাৰণে ট্ৰেইনিঙো হৈ গ'ল, তাৰমানে প্ৰেক্টিছো হৈ গ'ল। দেখিছে ন কেনেকুৱা আমি টেলেণ্টেড। দিগন্ত কেনেকুৱা? মজা। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। আৰু সিহঁত পানী পূৰা নিজৰা বৈ আছে, ইমান সুন্দৰকৈ বৈ আছে। আৰু আপোনালোকক দেখুৱাইছোঁ ৰ'ব, মই গৈ আছোঁ, পূৰা ভাগৰ লাগি আছে, পূৰা আপ, দেখিছে নাই? বাহাতি পূৰা দৌৰ মাৰি পিনে উঠি গ'ল, ইমান সুন্দৰ। ওচৰত গৈ আছোঁ, আপোনালোকে চাই থাকক। মানে এইখিনি খাব পাৰি বোলে, আজি অলপ ঘোলা আহিছে সেইকাৰণে খোৱা নাই কোনো। আৰু পূৰা পানী ইমান সুন্দৰকৈ আহি আছে, দেখিছে নাই? বাহাতি পূৰা মুখ হাত ধুইছে, আৰু কুকুন্দা আমিনুবাসকলে আমিনুবাহাতি পূৰা মুখ হাত ধুইছে। আৰু এইফালে দীপাংক, দিগন্ত দা, প্ৰফুল্ল দা, এইফালে দিগন্ত। এইটো তাত কাৰোবাৰ জাঙিয়া এটা থাকি গ'ল, এইটো এই দীপাংকৰ থকা জাঙিয়াটো। ইমান সুন্দৰকৈ গৈ আহিছে, আৰু আমি পূৰা মুখ হাত ধুই লৈছোঁ, যিহেতু পূৰা অৰুণাচল পূৰা মাছ ভাগ পালোহি। আৰু আপোনালোকে চোৱা কিমান সুন্দৰকৈ আজি পানীখিনি অলপ ঘোলা আহিছে, আৰু এইখিনি পানী খাবও পাৰি। আৰু মুখ হাত ধুলে ধুনীয়াকৈ আমাৰ দিগন্ত। পাহাৰত এটা কাৰণেই ভাল, মানে য'তে ত'তে অকল মানে পানী পোৱা যায়। আমাৰ খালি অসমতহে পানী এনেকৈ পোৱা নাযায়, পূৰা আনলিমিটেড পানী পোৱা যায় পূৰা। আমাৰ মানে অৰুণাচলৰ পাহাৰত আনলিমিটেড পানী পোৱা যায়, কিন্তু আমাৰ অসমত পোৱা নাযায়। আৰু আমি পূৰা ওপৰত গৈ আছোঁ, দেখিছে নাই কিমান আপ? এইফালে চাওক, ডাউন দেখিছে নাই কিমান ডাউন? আমি কিমান ওপৰলৈ উঠি আছোঁ, আৰু কিমান ভাল লাগিছে আজি আহি। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, মজা লাগিছে মানে, পূৰা আহি মজা লাগিছে মানে। পূৰা খোজকাঢ়ি ভিতৰলৈ গৈ আছোঁ, আৰু বাসকলেও পূৰা খোজকাঢ়ি আহি আছে ওপৰলৈ। আৰু এইফালে দাদাহঁতি
দাদা দুজন মানে ওপৰত পৰা উঠি পুৰা ইটো পুৰা চাইকেল চলাই আছে আৰু আমি পুৰা খোজকাঢ়ি ওপৰলৈ গৈ আছো দেখিছেনে আৰু দীপাংক ক'ৰবাত থাকি আহিছে পুৰা আৰু চাউণ্ড চাইকেলৰ চাউণ্ড কেনেকুৱা ওলাইছে দেখিছে নাই চাউণ্ড কেনেকুৱা ওলাইছে কৈছে কিমান মজা লাগিছে দেখিছেনে আপোনালোকে ইমান ওপৰৰ পৰা উঠি আহিছে আমি পুৰা আপ দেখিছেনে ইটোৰ পুৰা ঋতুপৰ্ণাই পুৰা চাইকেল চলাই আছে আৰু সেইফালে আৰ্মিনী বাই পুৰা ভিডিঅ' বনাই আছে দেখিছেনে আৰু আমি পুৰা ওপৰলৈ উঠি গৈ আছো আৰু আপোনালোকে চাই থাকক মানে ভিডিঅ'টো ইমান ভাল লাগিছে মানে কেনেকুৱা লাগিছে মজা লাগিছে মজা লাগিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই বিৰাট মজা লাগিছে আমি ওপৰলৈ গৈ আছো আৰু গাড়ী এখন আহি আছে ইমান প্ৰেছাৰ উঠাইছে এখনত ইমান প্ৰেছাৰ উঠাইছে মানে পুৰা আপ কাৰণে বহুত অলপ মানে এক্সেল দি উঠাব লগা হৈছে আৰু এইফালে দেখিছেনে পুৰা আপত পুৰা উঠাই লৈ গৈছে ৰাচি আৰু বহুত জোৰ লাগিছে উঠাওঁতে দেখিছে না উঠিবলৈ পুৰা চবেই কেকাই পুৰা উঠিছে আয় কৈ গৈছে এইকেইটা দেখিছে না কেনেকুৱাকৈ উঠিছে পুৰা দিগন্ত উস্তাদি দেখিছে না সি আয় কৰিলে এতিয়া ভিডিঅ' কৰাৰ লগে লগে সি পুৰা স্মাৰ্টত আহিছে মানে চবেই পুৰা লেলুৱাই গৈছে দেখিছে না চবেই লেলুৱাই গৈছে আৰু কিমান ওপৰত উঠি গৈছোঁ আমি আজি ইমান ভাল লাগিছে আজি উঠি আৰু সিহঁতি কৈছে একো লেলুৱা নাই বুলি কৈছে কিন্তু লেলুৱাই আছে সিহঁতি মানে পুৰা ভাগৰ লাগি গৈছে ভৰি দেখিছে নাই কেনেকৈ খোজকাঢ়িছে দেখিছে নাই নীলাক্ষীবা বেছি দীপাংকৰ একদম পুৰা লাষ্টত থাকি আহিছে আহি আৰু সি পুৰা চশমা লগাই পুৰা গৰম হৈ আহিছে আজি আৰু আমি ওপৰলৈ গৈ আছোঁ সেই ওপৰত কিবা পুল এটা আছে বুলি কৈছে ইয়াত মানে ভিউটো বিৰাট মজা বুলি কৈছে আমি বৰ্তমান দিগন্ত দাদাই যোনডোখৰ জেগা কৈছিলে সেইডোখৰ আমি পাই গ'লোহি আৰু চবেই আমি ইয়াত মানে দাদাহঁতি বহি আছে আৰু এইফালে নীলাক্ষী বাহঁতি আহি আছে আৰু মুনি বাহঁতি আহি আছে আমি এইডোখৰ মানে এটা কাৰণে ভাল মানে দিগন্ত দাদাই এইডোখৰ এটা কাৰণে আনিলে এইডোখৰলৈ ইয়াৰ পৰা আমাৰ অসমখন দেখি থাকে সেইখন দেখিছেনে মানে কঠীয়া ৰুই থোৱাখিনি দেখিছেনে আপোনালোকে অলপ দেখি আছে ইয়াৰ পৰা মানে কেমেৰাত ইমান ভালকৈ দেখা নাই আৰু ইয়াৰ পৰা আমি বিৰাট ধুনীয়াকৈ মানে দেখি থাকে ইয়াৰ পৰা দেখিছেনে মানে সেইখন অসমখন আপোনালোকে দেখি আমি এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ আৰু দাদাসকলেও মানে আগত গ'ল দুটামান দাদা আৰু আমি এতিয়া গৈ আছোঁ বাসকলৰ লগত আৰু দাদা আছে দিগন্ত দাদা আৰু আমি তললৈ গৈ আছোঁ এতিয়া পুৰা এতিয়া ভাল লাগিছে মানে ডাইৰেক্ট তললৈ যোৱা হৈছে না মানে মানে আপৰ পৰা ডাউনলৈ যোৱা হৈছে মানে এতিয়া ভাল লাগিছে মানে আৰামত গৈ আছোঁ এতিয়া ইমান ডাউনলৈ গৈ আছোঁ দেখিছে নাই আমি এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু অলপ সেই নিজৰাটোত অলপ গাটো ধুব লাগিব চালিয়াকৈ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আমি মানে গা চা পূৰা ধুই ল'লোঁ সেই নিজৰাটোত আৰু আমি চবেই মানে বা তিনিজনী ধুইলে আৰু ময়ো ধুই ল'লোঁ অলপ মানে গৰম উঠি আছিলে পূৰা ঝৰ্ণাত পূৰা গা চা ধুই ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ পূৰা আপৰ পৰা পূৰা ডাউনলৈ গৈ আছোঁ এতিয়া আৰু আপোনালোকক কথা এটা ক'বলৈ পাহৰি আছোঁ এই থামেলত যে লগাইছিলোঁ এই মানে কামাণ্ডো দাদাকেইটা আমাৰ চাপে খাতীয় হয় আৰু সেই চাৰিআলিত লগ পালোঁ চাপে খাতি চাৰিআলিত লগ পালোঁ আৰু ফটো মাৰিছিলোঁ আৰু আপোনালোকে দেখিছে থামেলখন আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ দেখিছে না মজাকৈ বাকেইজনী আহি আছে আৰু দাদাকেইটা মানে এতিয়া আগত গ'লগৈ আৰু আমি অলপ ফটো চটো মাৰিলোঁ আহি থাকোঁতে আমি বস্তু এটা দেখিলোঁ এইটো কেনুৱা বুলি কয় এইটো ইমান ডাঙৰ কেনুৱা দেখিছে নাই ইমান ডাঙৰ কেনুৱা আমি ঘৰলৈ গৈ থাকোঁতে কেনুৱা এটা দেখিলোঁ আৰু আমি এইফালে শ্বৰ্টকাট বিচাৰি আছোঁ মানে ঘৰলৈ যাবলৈ এইটো শ্বৰ্টকাট নহয় নি এইটো নহয় বোলে আমি শ্বৰ্টকাট বিচাৰি আছোঁ মানে ঘৰলৈ যাবলৈ মানে দাদাহঁতে আগত মানে গ'লগৈ আৰু ৰখি দিলে মানে আমি বেছি মানে আগৰলৈ গ'লোঁ আৰু আমি এতিয়া গৈ আছোঁ শ্বৰ্টকাট বিচাৰি আছোঁ এতিয়া আমি মানে দাদাহঁতলৈ ফোন মাৰিছিলোঁ ৰখি থাকিম বুলি কৈছে আৰু এতিয়া আমি মানে গৈ আছোঁ আপোনালোকে ভিডিঅ'টো মানে শেষলৈকে চাই থাকক আমি গৈ আছোঁ বাহঁতৰ লগত আমি এতিয়া ঘৰলৈ যাবলৈ মানে ঘূৰি আহিলোঁ আৰু নীলাক্ষী বাই আমাক মেংগ' এইটো খুৱাইছে আৰু এইফালে ঋতুপৰ্ণা মানে বস্তু কিনিছে খুৱাব এতিয়া আৰু আমি ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকে চাওক বোলে পূৰা ৰাইডাৰবোৰ গৈ আছে আৰু আমি ঘৰলৈ গৈ আছোঁ আপোনালোকে চাওক পূৰা মজা লাগিছে
চিপছখিনি দিছে এইফালে কুৰকুৰি এইবোৰ কি দিবি আকৌ নিদিয়াকে নাথাকিবি তই এইফালে ৰিতুপন দা 10 নম্বৰ খুৱাইছো জানো না অসমৰ পৰা পইচা একদম কঢ়িয়াই মজা আমি বৰ্তমান অৰুণাচল গেটখন পাৰ হৈ আহিলোঁ আৰু আমি আহি আছোঁ এই দাদাহঁতক লগ পাই গ'লোঁ আৰু ৰিতুপন দা বোলে আমি এতিয়া গৈ আছোঁ ঘৰলৈ আৰু কিবা কেনেকুৱা লাগিলে আজি কেনেকুৱা লাগিলে আজি হা মজা মজা আকৌ আহিম ন আকৌ এবাৰ আহিম ন মজা লাগিলে আজি আৰু আমি গৈ আছোঁ এতিয়া ঘৰলৈ আমি এতিয়া গৈ থাকোঁতে এজন মানুহ ইয়াত পৰি আছে মাথা ঘূৰাইছে নেকি ঘুমাই আহিছে এইফালে প্ৰফুল্ল দাদাই সুধিলে মানে মানুহটো একো অহা নাই কেলৈ পৰি আছে নাজানো একো অহা নাই বুলি কৈছে এতিয়া আমি ঘৰলৈ গৈ আছোঁ আমি বৰ্তমান এতিয়া গৈ আছোঁ পুৰা জোতা দুটা খুলি ল'লোঁ দেখিছে নাই পুৰা ভৰিটো পুৰা পুৰিছে পুৰা মোজা পিন্ধি এতিয়া গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি এইফালে দিগন্তও খুলি ল'লে মোক আৰু এয়া গুৱাহাটী দেখিছেনে মোজা ফাটি গৈছে কি কেনেকুৱা দিলে আজি মানে এইবিলাক টেলেণ্টেড লোৱা কথা কি কথা এইবিলাক টেলেণ্টেড লোৱা কথা সেইটোৱে ময়ো পুৰা খুলি ল'লোঁ পুৰা মানে জোতাৰ ভিতৰত পানী সোমাই গ'ল নাই বেলেগ পুৰিছে মানে সেইকাৰণে পুৰা মোজাযোৰ পিন্ধি পুৰা খোজকাঢ়ি আছোঁ বেলেগ পুৰিছে মানে আৰু আমি গৈ আছোঁ এতিয়া ঘৰলৈ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে এই পোৱালিকেইটাক লগ পালোঁ এতিয়া আমাক মানে পানী দিবলৈ লৈছে আমি পানী পিয়াত আহি আছোঁ আৰু সিহঁতি অৰুণাচল গৈ আছে বৰ্তমান আৰু আমি আহি আছোঁ আৰু এইফালে পানী খাই আছে পানী দিছে গাড়ী আহিছে গাড়ী এই ল'ৰাজনে মানুহ পানী খাবানে বুলি সুধিলে বটল নালাগে বাই এইফালে পানী বটল এটা দি থৈ গৈছে আমাক খাবলৈ আমি বৰ্তমান আহি আছোঁ পুৰা জোতা খুলি দিলে আকৌ এই দিগন্ত পিন্ধি লৈছিলোঁ এইফালে নীলাক্ষী বাৰু পুৰা খুলি দিলে আৰু ময়ো খুলিছিলোঁ আকৌ পিন্ধি ল'লোঁ আৰু দিগন্তই এটা ডায়লগ দিছিলে মানে কৈ দিয়াচোন ডায়লগটো মানে এটা কথা যাৰ ওচৰত দামী বাইক আছে তাৰ ওচৰত ছোৱালী আছে যাৰ ওচৰত জোতা আছে তাৰ ওচৰত চাকৰি আছে যাৰ ওচৰত ভগা চাইকেল আছে তাৰ ওচৰত শিখৰ আছে মজা দিছে এনেকুৱা লাগিলে মজা আৰু কি বুলি কয় আমি মানে আহি আছোঁ এতিয়া আৰু দাদাসকলে মানে নিজৰ ঘৰত মানে পাই গ'ল আমি এতিয়া আমাৰ নিজৰ ঘৰলৈ গৈ আছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক ছেকেণ্ড পাৰ্টটোত লগ পাই আছোঁ বাই বাই বন্দে মাতৰম দিগন্ত বন্দে মাতৰম বাই বাই নীলাক্ষীবা বন্দে মাতৰম মাতৰম লেলিয়া আজি বাই বাই দেই বন্দে মাতৰম